গৰিমা শইকীয়াগাৰ অজলা অকৰা মানুহ নহয় জুবিনৰ প্ৰগ্ৰেমবিলাকত তেওঁ ছিংগাপুৰলৈ অকলে কিয় পঠালে এনেকুৱাটো নহয় যে গৰিমা শইকীয়াগাৰ সদায় ঘৰত থকা এগৰাকী হাউচৱাইফ এইবিলাক মিছা কথা গৰিমা শইকীয়াই কৈছে যে তেওঁ ফেচবুক খুলিহে গম পাইছে তেওঁ গমেই পোৱা নাছিল সিদ্ধাৰ্থ এনেকুৱা বুলি নিজৰ হাজবেণ্ডৰ লগত অল দি টাইমছ থকা মানুহজনক তেওঁ কেনেকৈ চিনি নাপাব। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম জুবিনদাৰ চৰিত্ৰ হনন শিখা শৰ্মাই গৰিমা গাৰ চৰিত্ৰক লৈ মাত মাতিছে। আপোনালোকে এই ভিডিঅ'টোত শুনা পাব। শিখা শৰ্মাৰ মুখেৰে আপোনালোকে সকলো কথা শুনক, চাওক ভিডিঅ'টো শেষলৈকে। গৰিমা শইকীয়াগাৰ কথা জুবিন গাৰ্গৰ এপিলেপচি আছে বুলি আমি সংবাদ মাধ্যমত গম পাইছিলোঁ। এপিলেপচি থকা মানুহজনক তেওঁ ছিংগাপুৰলৈ অকলে কিয় পঠালে? গৰিমা শইকীয়াগাৰ সৰু ছোৱালী নহয় প্ৰথম কথা, ২ নম্বৰ কথা তেওঁ অজলা অকৰা মানুহ নহয়। এনেকুৱাটো নহয় যে গৰিমা শইকীয়াগাৰ সদায় ঘৰত থকা এগৰাকী হাউচৱাইফ জুবিনৰ প্ৰগ্ৰেমবিলাকত ২ মাহটো আমি তেওঁক মঞ্চতে দেখোঁ। গতিকে এইবিলাক মিছা কথা কোৱা কথা। গৰিমা শইকীয়াই কৈছে যে তেওঁ ফেচবুক খুলিহে গম পাইছে, তেওঁ গমেই পোৱা নাছিলে সিদ্ধাৰ্থ এনেকুৱা বুলি নিজৰ হাজবেণ্ডৰ লগত অল দি টাইমছ থকা মানুহজনক তেওঁ কেনেকৈ চিনি নাপাব। নে সিদ্ধাৰ্থই পইচাবিলাক গৰিমাৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছে এইটোতো আমি নাজানো। কপিবিলাক গোটেইকেইজন একিউজডে কপি পাইছেনে নাই, তেওঁলোকক দিয়া এজাহাৰবিলাক ধাৰাবিলাক এই গোটেই কপিবিলাক পাইছেনে নাই, তেতিয়া সিদ্ধাৰ্থক সুধিব। যেতিয়া সিদ্ধাৰ্থইতো সকলো কথা কৈ দিব। যদি সিদ্ধাৰ্থই জুবিনৰ সকলো টকা মাৰি পেলাইছে তেনেহ'লে সেইটো বেলেগ ধৰণৰ এটা কেছ হ'ব। আৰু যদি সিদ্ধাৰ্থই টকাবিলাক গৰিমালৈ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছে তেতিয়া গিৰিয়েকৰ টকাটোতো ঘৈণীয়েকে পায়েই, গতিকে সেইবিলাক আৰু তেওঁলোকৰ ঘৰুৱা মামলা হ'ব। কিন্তু সদ্যহতে 1 কোটি টকা মই গৰিমাৰ হাতত দিম। এতিয়া চাওক, জুবিন গাৰ্গে 1 কোটি টকা বৃন্দাবন মাৰ্কেটত লগাইছে, ঠিক তেনেকৈ সিদ্ধাৰ্থৰ জৰিয়তে জুবিন গাৰ্গে বেলেগ বেলেগ ঠাইত পইচা লগাব পাৰে, সেইটোতো আমি নাজানো। পইচা জুবিন সিদ্ধাৰ্থৰ লগত বিজনেছ হেৰিয়াত আছে, গতিকে তেওঁলোকে পইচা ক'ত লগাইছে, কিমান লগাইছে, কোনে খালে সেইটো মোৰ বিচাৰ্য নহয়। মোৰ কথা হ'ল হত্যাৰ অপৰাধত 5জন মানুহক বিনা কাৰণত যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি ল'বলৈ দিয়াটো মই পক্ষ। শুনিলে আপোনালোকে এই ভিডিঅ'টোত শিখা শৰ্মাৰ মুখেৰে সম্পূৰ্ণ কথা আৰু গৰিমা বৌক চৰিত্ৰক লৈ কথা পাতিছে, মানে মাত মাতিছে। আপোনালোকে শুনা পালে। এতিয়া আপোনালোকে এই শিখা শৰ্মাজনীক আপোনালোকে কি কমেণ্ট কৰিব আপোনালোকে কওকচোন। আৰু চেনেলটোত নতুনকৈ অহাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম। সকলো